Good morning আৰু এসকে ব্লগৰ অন্য এটি ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে ভিডিঅটো আৰম্ভ কৰিছো ৰাতিপুৱাৰ পৰাই ৰাতিপুৱা মৰ্নিং ৱাকত যাও এই কেজনী মোৰ পাৰ্টনাৰ হাই কৈ দিয়া হাই লেটস গো ৰাতিপুৱা বেলিটো ওলাই আহোতে যে পৰিবেশটো বহুত ধুনীয়া লাগে দেখিবলৈ কোনফালে আছে চেপেটা গছ ইচ্ছা খেদি আহিলে কি কৰিবি ফুটে বল অকমান আগলে বল ভয় কৰিছে নেকি ফুটলে পৰিলে দুখ পাবি দে বুঢ়ীয়ে চাওঁ মুখখন চাওঁ বুঢ়ীয়ে লাভু পঢ়িবি দে এতিয়া ভাত পানী খাই মেলি আজৰি হৈ ললো দেউতাই মই ফুৰিবলৈ যাবলৈ ওলাইছো মোৰ আপাৰ ঘৰলৈ বেজপথাৰ বলক গৈ থাকো বাই বাই গৈ থাকো তেতিয়াহ'লে বলক ডিমু আহি পাই গ'লোহি হোটেলত সোমাই লওঁ হৈ কি ল'ব বিৰা কোনটো ইয়াৰ ডিমুত চব কাম হৈ গ'ল এতিয়া আমি গৈ থাকো বেজপথাৰ বেজাপথাৰলৈ যোৱা ৰাস্তা এইটো পুৰা অৱস্থা কাহিল গৈছো আৰু যেনে তেনে ভাল পুৰা আপা নিচাহঁতৰ ঘৰ পাই গ'লোহি বৌ আৰু দাদাই ৱেলকাম কৰিবলৈ ৰখি আছে আগফালে আহি পাই খাই ল'লোঁ বৌহাতৰ চাহ কাপ আৰু দেউতা নিচাৰ শেষ নোহোৱা লেকচাৰ চলি আছে এইফালে আপাহঁতৰ ঘৰৰ পৰিৱেশটো দেখাই দিওঁ এইফালে আপাহঁতৰ ধুনীয়া বাগিচাখন আছে আৰু এইটো সাইডত ৰাখিছে গাড়ীখন ইয়াত আমাৰ দেউতা আৰু নিচায়ে খুব ধুনীয়াকৈ কথা পাতি আছে দুইজনৰ শেষ নোহোৱা কথা ভিনিয়েক খুলালিয়েক দেখিছেনে আৰু আমাৰ নিচায়ে আমাৰ দেউতাক মৰমতে আকৌ খুলালিয়েকক মানে মইনা বুলিহে মাতে দেই ভিনিয়েক খুলালিয়েকৰ মৰম আৰু এতিয়া দাদাহঁতৰ বাগিচাখনো দেখাই দিওঁ আপোনালোকক চাহ বাগিচা ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ পাত আহি আছে এতিয়া ভিতৰৰ ফালে যাওঁ বলক এইজন আমাৰ সৰু দাদা হয় আৰু এফালে সৰু বৌয়ে কাম কৰি আছে চব্জি কটাত লাগি গৈছে তেওঁ পুৰা ব্যস্ত আৰু এতিয়া মনে মনে পোৱালিকেইটাৰ ওচৰলৈ যাওঁ বলক পুৰা লাজ কৰে কেমেৰা আগত দুইটাই কেলে নকৰিম কৈয়ে দিলো মই আমিতো খাই বৈ যামেই আমাৰ ঘৰলৈ দি যাবলৈহে দাদা আৰু আপাই যুজা চলাই আছে আমাৰ ঘৰলৈ দি যোৱা অভিযান দেই সবকে ৰেবাব টেঙাৰ সোৱাদ দিবলৈ আমাৰ মাজু দাদা আৰু বৌয়ে টেঙা চাফা কৰাত লাগি গৈছে আৰু বৌৰ খুহুতীয়া ধেমালিবোৰ চলি আছে মাজে মাজে হহুৱাই সকলোকে ঐ টিকলি মই টিকলি নহয় বুলি কৈ দিয়া মই টিকলি নহয় ওকে তুমি কি হয় কোনছে হে স্কুল যোৱা নে কম বুলি কৈছিলা যে সাধু কথা এটা কম বুলি কৈছিলা হাৰু তো কলাও নে কাক কলা ককা কি বুলি কলা
এখন গা হাতবিত এটা মানুহ আছিলে বুঢ়াটো মতা বুঢ়ীজনী মাইকী এই জিলাখনৰ নামটো কৈ দেচোন আমাক কৈ দে কেলে নকবা এনেই তেতিয়াহ'লে গাঁওখনৰ নামটোকে কৈ দে নেজানো মই অ' নেজানা পাপাৰ নাম নেজানো ঘূৰণীয়া নে নহয় হেমন্ত অ' তেতিয়াহ'লে নেজানা তুমি মাৰ নাম কি হয় মাৰ নাম কাকুমণি চেতিয়া অ' মাজনী দেখিবলৈ ধুনীয়া নে বেয়া গাঁওখনৰ নাম কি হে কি হৈছে কি গাঁওখনৰ নাম কি বেজপথাৰ ডিব্ৰুগড় অ' হে অ' মলম মৰাণটো মলম আমাৰ আজি টেঙা খোৱা পৰ্ব আৰম্ভ হৈছে এয়া টেঙা গুচাই আছে এয়া ভণ্টি এইফালে বৌ আৰু এইফালে পোৱালীকেইটা এয়া চাওক আৰু এইকেইটা আৰম্ভ কৰিলেই খাবলৈ এতিয়া আমাৰ টেঙা খাই ভাল পোৱা মানুহগৰাকী ডাঙৰ বৌ আৰু ডাঙৰ মাইনাক দেখিছেনে তেৰা বেকা কৰি হ'লেও মানে টেঙা খাইহে এৰিব এনেকৈ কোনে কোনে টেঙা খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন মই এই নিদুং ভণ্টি বেয়া হ'লেও খামা এই নিদুং আৰু পাতৰটো টেঙা বস্তুটো এনেকুৱা যোনে কাটে সি খাব নোৱাৰে লোকে কাটি দিলে খাব পাৰে মোৰ সেইটো আপোনাৰ লজিক নে মোৰ লজিক বুলিয়ে মই ভাবিছোঁ এতিয়া ভাতকেইটা খাই লওঁ সময়ো হ'ল আমি ঘৰলৈও যাবগৈ লাগিব আমি যাবলৈ ওলালো এফালে বৌহঁতক বাই বাই দি দিওঁ বাই বাই আপা ক'লৈ গ'ল আপা নাই এই আপা আগলৈ আহি দিওঁ বাই বাই দেই বাই বাই কাকা বাই 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 অঁ এইবাৰ চাব কাইলৈ পাব ভিডিঅ' অ'কে গৈ থাকোঁ এতিয়া ৰ'ব ঘৰলৈ যাবলৈ ওলালোঁ বুলি আকৌ ভিডিঅ'টো শেষ হোৱা নাই আমি এতিয়া যাম বেজপথাৰৰ বেজদললৈ ব'লক গৈ থাকোঁ তেনে ব'লক এক পাক বেজদল চাই আহোঁগৈ আমিও আমি এতিয়া বেজদল পালোহি এইফালে চাওক বেজদল আৰু ইয়াত আছে পুখুৰীটো বাউণ্ডাৰীলৈকে চাওকচোন বহুত ডাঙৰ এডোখৰ ঠাই বেজদলৰ ভূ সম্পত্তিয়ে আগুৰি আছে আৰু চাৰিওফালে গছ গছনিৰে ভৰপূৰ এয়া বেজদল এইটো বেজদলৰ পুখুৰীটো ছিজনত খুব ধুনীয়াকৈ পদুম ফুল ফুলি থাকে কিন্তু এতিয়া ফুলি থকা নাই আকৌ যদি আহোঁ এই পদুম ফুল ফুলি থকা ছিজনতে আহিম দেখিবলৈ খুব ধুনীয়া লাগিব চাগে বেজদলৰ ফলকখনত লিখা থকাৰ মতে ডিব্ৰুগড় জিলাৰ বেজপথাৰত অৱস্থিত বেজদলটো শেষ মধ্যযুগৰ ইটাৰে নিৰ্মিত আহোম ৰাজত্বকালৰ মন্দিৰ হয় আহোমৰ শাসনকালত পৰম্পৰাগতভাৱে ঔষধ চৰ্চা কৰা চাংখেলৰ এজন বেজে নিজৰ কৰ্মপটুতাৰ বাবে বেজবৰুৱা পদবী লাভ কৰিছিল আৰু সেইবাবে আহোম ৰজাই তেওঁক বেজৰ পথাৰ অঞ্চলত বিশাল ভূসম্পত্তি প্ৰদান কৰিছিল সেইজনা বেজবৰুৱাই নিজৰ স্মৃতি ৰক্ষাৰ্থে এই বেজৰ দল নিৰ্মাণ কৰিছিল বেজদলতে টাই আহোমৰ মেডাম মেফি পতা হয় আৰু বিভিন্ন ধৰণৰ খেল ধেমালি ইয়াত অনুষ্ঠিত কৰা হয় আৰু আঞ্চলিক বিহু সন্মিলনসমূহো ইয়াতে অনুষ্ঠিত কৰোৱা হয় মনলৈকে তিষ্ঠি থকা শিল্পকলাক প্ৰণাম জনাই ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাব আৰু যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজিলৈ আহোঁ বাই বাই